Hey guys, welcome back to my channel Bikash vlogs. তো আমি এতিয়া বিয়া এখনলৈ যাওঁ বলকচোন। তো এতিয়া আমি বিয়া ঘৰত যাওঁ। আহি পাই গলো বিয়া ঘৰলৈ। পানী তুলিব যোৱা প্ৰগ্ৰাম হৈ আছে। লগতে আমাৰ সীতাৰাম ব্লগছ লগ পালো ভাইকো চেনেলটো সাবস্ক্ৰাইব কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিব থাকে সীতাৰাম ব্লগছ বুলি আছে মানে তুমি ব্লগছ কৰি আছা নাই এতিয়া কৰি আছো মানে আজি কি হ'ব আজি দেখা যায় অলপ চলপ আজি দিব লাইক লগতে আমাৰ আদিত্যৰা আছে আদিত্যৰা লগত অলপ হেল্প কৰিব লাগে মোবাইলত গান লগাব লগা হ'ল যে সেইটো কাৰণে আদিত্যদা ফোনটো লৈছো পানী তুলি আহি গ'ল কইনা গা ধুৱাব লৈছে নিয়ম নীতি কিবা কৰি আছে সকলো আমাৰ কইনা গা ধুই হৈ গ'ল এতিয়া ইয়াত কিবা অলপ নিয়ম নীতি কৰিব বাকী আছে নিয়ম নীতি কৰিব ভিডিঅ'টো আগলৈ চাই থাকিব কইনা মেকআপ চলি আছে বৰ্তমান আমাৰ খানা দিয়া ষ্টাৰ্ট হৈ গ'ল
বিয়া ঘৰৰ পৰা আহি গ'লোঁ বহুত চব লৈ কেমেৰা লৈ আহিছোঁ বেগত আছে আদিত্য গাঁও আছে এতিয়া যাওঁ আৰু শুমগৈ আৰু যদি ভিডিঅ'টো যদি চাই ভাল পাইছে নিশ্চয় লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব গুড নাইট আৰু বাই বাই